আজি গৈ আছো আমি नमस्कार उत्पल मिश्रा कॉमेडी। तो आओ यार शुरू करते हैं बिना किसी बकचोदी। नमस्कार उत्पल कॉमेडी ब्लॉगলৈ স্বাগতম জনাইছো। আজি এটা ভিডিও লৈ মানে নতুন ধামাকা ভিডিও লৈ আহিছো। আজি বছৰকা বিহু বিলাকে আজি বহুত দিন মন হুঁচৰি গাবলৈ আহিছো আৰু আমাৰ লগত ইয়াত পল্টন আছে, গোটেই সমস্ত পাৰ্টি আছে। আজি পাৰ্টি আছে, গোটেই পাৰ্টি জমিব গৈ আছো। আপোনালোকক দেখুৱাই আছো ধামাকা ধামাকা ভিডিও দেখুৱাই আছো। গম পাব গীতা ওলাইছে আজি বহুত। মই মানে এহেঁতি সঁচাকৈ আজি হুঁচৰি প্ৰায় 3 দিনমান হৈ গ'ল। মই 3 দিনমান অহাই নাই। মই 4 নম্বৰ দিনাখন আহিছোঁ। 4 নম্বৰ দিনাখন তাৰমানে এই গোটেই সোপা ওলাইছে আৰু এহেঁতি গোটেইখিনি ওলাইছে। মানে মোৰ ভাইটি এইকেইটা ভাইটি বাৰু এই গোটেইকেইটা আছে আৰু আমি গৈ আছোঁ। গৈ পেলাই মই মানে বিয়া পাতিলোঁ। এহেঁতি কি বুলি কয় আজি 4 দিনমান হুঁচৰি মাৰিয়ে আছে। আজি মই যে ওলাইছোঁ, আজি গৈ পেলাই কি হয় চব দেখুৱাই আছোঁ। আৰু লগত এইটো মোৰ লগৰ পাৰ্টি জমিব। আজি গৈ আছোঁ ক্লিপ দেখুৱাই আছোঁ আপোনালোকক। হুঁচৰিলৈ ওলাই আহিয়ে মানে সৰু সৰু মইনাহঁতৰ হুঁচৰি এযোৰা দেখিলোঁ দেই। আমাৰ গাড়ী মানে জাষ্ট ওলাই আহিছিলে, ওলাই আহিয়ে দেখিলোঁ হুঁচৰি এযোৰা মানে মইনাহঁতে গাই আছে, সৰু সৰু লৈ আছে মানে নেদেখুৱায়ো নোৱাৰি মানে। তাৰপৰা আমি গৈ আছোঁ এতিয়া মানে যোৰহাট মৌ বন্ধাৰ হুঁচৰি গামকে। আমাৰ গাড়ী ওলাই আহিয়ে ৰখালে, তাৰপিছত কি হয় আৰু ঠিক নাই মানে। হোটেলত মানে ওলাই আহিছিলে, হোটেলত খাব হ'লে সিহঁতৰ মই জেগাত বহি আছো। মোৰ লগতো ধুম মিলি মোক নাই দিয়া যে বেয়াকে কমেণ্ট দিম, গম পাবি। 700 টকা ভাত খালে কোনে দীপাংকৰ। 2700 টকা বিল হ'ল মানে আমি 40 টায়ে 2700 টকা খাইছো। 700 টকাই অকলে খালে। बाप को भेज, तेरे बस की बात नहीं। এইটো মানটো চাই পেলাই মানে এখন টেবুলত 2 কেজি মান চাউল খাই পেলাইছে। কমৰৰ সাইজ খাতা ধুনীয়া চাফা কি কয় এখন
देखा आपने लापरवाही का नतीजा है The next day. ফাইনেলি কালি আমি আহি ঘৰ পালোঁ ঘৰ পৰা মানে যথেষ্টখিনি দেৰি হ'ল কালি বাটটোত দেখিছে আপোনালোকে গোটেই কিমান উৎপাত গোটেই লগ মানে গাঁৱৰ গোটেই দাদা ভাইটিৰ পৰা ধৰি সকলোখিনি আছিলে আৰু বয়োজ্যেষ্ঠ দুইজনমান আছিলে ভিতৰত আৰু যথেষ্টখিনি উৎপাত হৈছিলে উৎপাত সেইটো কাৰণে মানে আমি আৰু বেছি হুলস্থুলো মানে হৈছেতো লগত আৰু মানে উৎপাত কৰি মানে পূৰা ভাগৰ লাগিলে গোটেই বাটটো মানে গান লগাই ফূৰ্তি কৰি আহি আছিলোঁ উৎপাত আৰু কাৰ কথা কোনে শুনিব মানে মোৰ নিজৰে মাত ভাগি গ'লগৈ কি উৎপাত মানে সেইটো কাৰণে কালি আহি আৰু ভিডিঅ' নকৰিলোঁ মানে ঘৰ পালোহি ঘৰ পাই মানে ৰাতি খোৱাও দেৰি হ'ল মানে ঘৰত পাইছোঁ প্ৰায় 2:30-3 বাজিলে ঘৰ পাই খোৱালে তো মানে ৰাতিপুৱা উঠি পটাপট মানে একদম ফ্ৰেছ হৈ তেনেকৈ কামলৈ আহিলোঁ আহি পেলাই এতিয়া বৰ্তমান কামতে আছোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগিল তেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ' আহি থাকিব আৰু কি মানে ভিডিঅ'টো কিহৰ ওপৰত বনালোঁ কেনেকুৱা মুঠতে ব্লগ এটা বনাবলৈ মন গ'ল বনাই দিলোঁ আৰু ভাল ভাল কণ্টেণ্ট আহিব ভাল মই বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ মানে ভিডিঅ' বনাবলৈ মানে সময় পোৱা নাই ইফালে ইফালে ঘূৰি ফুৰিছোঁ বিহু পাৰ হৈ গৈছে এতিয়া আৰু ভিডিঅ' আহিব গতিকে বিহু কালিয়ে শেষ কৰিলোঁ আৰু কালিয়ে এপাক গ'লোঁ গতিকে আৰু মানে বিহুৰ ব্লগ আৰু নাহে এইবাৰ পৰা কমেডি ৰ'ষ্ট ভিডিঅ' আহিব কমেডি ভিডিঅ' আহিব ভালকৈ আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অলপ আগবাঢ়ি যাবলৈ মৰম দিব বুলি মই আশা কৰিলোঁ